তহঁতি কাউৰীয়ে কাক কৰিছেহে ওচৰৰ মানুহবোৰ আছে তই দেখা নাই তই ইমান চিঞৰ বাখৰ কিয় কৰিছ হা কি হয় ঐ কি চিঞৰ বাখৰ কৰিছ ডাঙৰ মাজনীক বিয়া দিম বুলি ভাবিছো মাকে বিয়া দিব নিদিয়ে মই ককাকটোক ক'লে গ'লে দেউতীয়েকটোক মোক নুসুধাকৈ যদি বিয়া কিহৰ বিয়া কাৰ বিয়া এই ডাঙৰ মাজনী বিয়া আকৌ ক'ৰ ল'ৰা এই দোকান যেন দিয়ে কমল তিনিআলি কমল কোলাকে নহয় নহয় কোলা মাগুৰ বৰণীয়াকে এই শুনিলে বেয়া পাব এইফালে এই তই ল'ৰাটো দেখিছ নি দেখাই নাই এই নাই দেখা তাই দেখিবও নালাগে মই নাতিটো চাই যাওঁ বুলি ভাবিছো বোৱাৰী মানুহৰ ৰাতিপুৱা ৰাতিপুৱা কথা শুনিব লাগে যি কৰে কৈ থাক বিয়া দিয় নিদিয় মই আৰু তাৰ মাজত নুশুনাও দেই যাওঁ দে মই বিয়া বয়স হোৱা নাই টেনত পঢ়িলে মই বিয়া দিমেই নিদো এতিয়া কালি আহিছিলিহে আকৌ যে আজি আহিলি কালি খবৰটো ল'বলৈ আহিলো কচোন ইয়াত মানে কালি তোমালোক তিনিটা আহিছিলা কোনটা বিয়া কথা পাতিলা আমি নহয় ইয়ে মাং নাছিলে মুখখন বৰ চলিছে মাকে বিয়া দিব নিদিয়ে তুমি কেনেকৈ গম পালা বিয়া দিয়া সময়
মানে এটা মুখ দুখন দেখিলে গম পায় পিছে এক কণ ছোৱালীকেইজনী কোন শ্ৰেণীত পঢ়ে এটাকে সুধাচোন তুমি অ মাজনী তুমি কোন শ্ৰেণীত পঢ়া ক্লাছ 10ত পঢ়ো মাজনী তুমি কোন শ্ৰেণীত পঢ়া মই ক্লাছ 9ত পঢ়ো অ দাদা মই কোৱা নাই নি কণ ছোৱালীকেইটা নিশ্চয় সৰু ছোৱালী অ মইতো বিয়া দিমেই আপুনি বাতৰি নাচায় নি নিচাওঁ নহয় বাতৰিত যে কৈ দিছে ছোৱালী 21 বছৰ আৰু ল'ৰা 23 বছৰ হ'লেহে বিয়া দিব পাৰি অ হয় নি নহ'লে আপোনাক জেলতো যাব পাৰে মই নেজানো নহয় এইটো কথা আপুনি খেতি নকৰে জানো কৰোঁ বাম খেতিও কৰোঁ দ খেতিও কৰোঁ খেতি কৰে কৰোঁ যে কুমলীয়া কঠীয়া তোলে কম সময়তে পোকে খায় আৰু মৰি যায় তেনেকে এই কণ ছোৱালীকেইজনীক আপুনি যদি এতিয়া বিয়া দিয়ে তেতিয়া বেমাৰ আজাৰ হ'ব পাৰে বা মৃত্যুৰ মুখলৈ যাব পাৰে তুমি মোক বৰ ডাঙৰ বিপদ হ'ব কৈছা তোমাক মই কেনেকৈ ধন্যবাদ দিম দাদা আপুনি মোক ধন্যবাদ দিব নালাগে মোৰ লগত